ডিমৌ পিকনিক স্পট আৰু हेलो नमस्कार खुलुमबाई वेलकम बैक टू माई चैनल बहुत दिनर पिছত आपनालोকৰ ওচৰলৈ আহিছো মই এটা ব্লগ আপলোড কৰিছিলো বাৰু লকডাউন আমাৰ বহুত হৈ আছিল শোণিতপুৰ ডিস্ট্ৰিক্টত মই কৰিছিলে এটো হল ভিডিও আছিল আৰু যেহেতু লকডাউন খুলি দিছে এতিয়া বিন্দাস উৰণীয়া পখী সো আপোনালোকক তো মই ধুনিয়া ধুনিয়া জায়গা দেখাম বুলি কৈয়ে থাকো নহয় জানো সেই কাৰণে উজনি অসমত আহিছো উজনি অসমৰ যিমানখিনি জায়গা সম্ভৱ হয় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া গৈ আছো ধুনিয়া এটা পৰিবেশ দে একেবাৰে নেচাৰেল বিউটি মই বহুত ভাল পাওঁ নহয় জানো আৰু কি কয় কেমেৰাটো চাগে অলপ লৰি আছে এই পেট্ৰল পাম্প পাইছো সো কেমেৰাটো অলপ লৰি আছে তাৰ বাবে বেয়া নাপাব টাইপৰ অৰ্ডাৰ কৰিছে টাইপৰ আহিয়ে পোৱা নাই বাৰু মই আপোনালোকক লৈ গৈ আছো ডিমৌ নামৰ জেগা এখন আৰু যোনটো আছে সিমান চাপৰিৰ ওচৰত মানে সিমান চাপৰি পাবই নালাগে নপাওঁতে মানে ডিমৌ পায় আৰু ডিমৌ হৈছে পিকনিক স্পট এতিয়া পিকনিকৰ সিজন নহয় বাট বেছি দূৰ নহয় কাৰণে আহি গৈছো এতিয়া ইভিনিং আহি গৈছো লৰি আছে মোবাইলটো কাৰণ গাড়ীত গৈ আছো যেহেতু অকমান লৰি আছে বেয়া নাপাব আপোনালোকে আৰু যিসকলে মেঘনা বড়ো ব্লগ নতুনকৈ চাই আছা যিসকলে নতুনকৈ আহিছা মোৰ ব্লগ চাই আছা তো তোমালোকে সাবস্ক্রাইব কৰি দিবা লাইক কৰি দিবা আৰু কমেন্ট কৰি দিবা কিয়নো তোমালোকে যেতিয়া সাবস্ক্রাইব কৰিবা তেতিয়া মোৰ ভিডিও নোটিফিকেশন তোমালোকৰ ওচৰত গুচি যাব আৰু ধুনিয়াকৈ চাব পাৰিবা আৰু এনেদৰে বহুত দিনৰ পিছত ট্ৰাভেলিং ব্লগ লৈ আহি গৈছো মই আজি মেঘনা বড়ো আৰু উজনি অসম দেখুৱাম আপোনালোকক ধুনিয়া ধুনিয়া প্লেস বহুত উজনি অসম চাবলৈ বিৰাট ধুনিয়া ইয়াত বহুত ধুনিয়া ধুনিয়া নেচাৰেল বিউটি আছে নেচাৰেল প্লেস আছে মই প্ৰাকৃতিক প্ৰেমিক আৰু মই নেচাৰেল বিউটি বহুত ভাল পাওঁ সেই কাৰণে আপোনালোকক লৈ গৈ আছো ডিমৌ So guys, यार view চাওক না বহুত ধুনিয়া ভিউ পাহাৰখন দেখিছে এই অৰুণাচল পাহাৰ হয় সব এই সব অৰুণাচল পাহাৰ হে আমাৰ খুৰজা মামা খুৰজা দেৱতা কৃষ্ণ প্ৰভু বৰ ধুনিয়া জানেন বৰ ধুনিয়া সো উজনি অসম মই বহুত ভাল পাওঁ এয়া ধান লগাইছে মই যোনদিনাখন ট্ৰেইনত আহিছো ন ইমান মানে মাছ ধৰিছে নহয় মোৰ মানে ইমান মাছ ধৰিব মন গৈছে সো মই যদি এ চাওক না কোনটো মই দেখুৱাম So guys, এইটো হৈছে আৰসি পথাৰ ষ্টেচন এয়া চাওক আৰু হটো হৈছে আৰসি পথাৰ এফসিআই গুদাম না এফসিআই গুদাম হয় এইটো নতুনকৈ বনোৱা হৈছে আৰসি পথাৰ এফসিআই হয় এইটো গুদাম হয় আৰু পাহাৰটো চাওক না কি মজা লাগিছে ন সময়বোৰ বৰ নিষ্ঠুৰ প্ৰতিটো পল নিজক লৈ হহাচোন নিজক লৈ ফূৰ্তি কৰাচোন চাবা তুমি সৰু সৰু কথাৰ মাজতে যে খুব অনুভৱ কৰিবা এই বতাহত তুমি সুখ লাভ কৰিবা চক না ভাই কি মজা সিনারি यार এনেকুৱা লাগে কি সিমলা মানালিত আছো নেকি ৰাস্তাটো দেখি মোৰ এটা কবিতা মনত পৰি গৈছে দেই সৰুতে খুব গালো একেবাৰে সৰুতে আৰু যেহেতু মই অসমীয়া মিডিয়াম হয় সো আমি এটো পাওঁ এই ৰাস্তাটো বৰষুণৰ বতৰত মইনা নুঠে মটৰত ধুপুক ধাপাক পৰে মইনা ধুপুক ধাপাক পৰে সো এইটো গান মনত পৰি গ'ল কাইদিলো আৰু সব এই ৰাস্তা আমি নামি গৈ আছো একা বেকা ৰাস্তা খুব ভয়ামলে মানে ভয়ামৰ পৰা আমি গৈ আছো পাহাৰলৈ বগি বগি ছোৱালী হাই ঐ হাই জুৱেল চাই মোলৈ চাই সো গাইজ এইখনে ডিমৌ আহক 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 ফূৰ্তি কৰোঁ আহক জলদি আহক কেমেৰা চেমেৰা লৈ আহিছোঁ কিন্তু দেই ফূৰ্তি কৰিম এইটো কেপ পিছত পিন্ধিম এইটো কেমেৰা লৈ আহিছোঁ ফটো উঠিম বহুত দিন ফটো উঠা নাই লকডাউনৰ কাৰণে মানে লকডাউনে খাই দিছিলে তো এতিয়া লকডাউনো খুলিছে আৰু আমি আহিছোঁ ফুৰিবলৈ যিহেতু বলক আমি ফূৰ্তি কৰোঁ এনজয় কৰোঁ আহক পুৰা এনজয় কৰিব কিন্তু এনজয় নকৰাকৈ নাথাকিব এনজয় কৰিব ফুল এনজয় কৰিব দিল খুলি এনজয় কৰিব আহক ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ যিহেতু ফূৰ্তি কৰক আহক এনেকৈ চুলি পুৰা বেয়া হৈ গ'ল চাগে গম নাপাওঁ কিন্তু একো নাই ফূৰ্তিটো মেইন মানুহৰ জীৱনৰ ফূৰ্তিটো মেইন
এই লকডাউনত লাগিছিলে কি মৰি যাওঁ নেকি, মানে একেবাৰে বেয়া লাগি গৈছিলে, মনটো বহুত বেয়া লাগি গৈছিলে। ফাইনেলি লকডাউন যিহেতু খুলি দিছে আধাকে হ'লেও, চ' এই আধাতেই সম্পূৰ্ণ জীৱনটো জীয়াব লাগিব। থেংক ইউ চৰকাৰলৈ, থেংক ইউ আধাকে খুলি দিছে। আহকচোন আহক আহক, সন্ধিয়া লাগিছে নহ'লে। সেয়া চাওক, পিছফালে চাওক, এই পাহাৰ দেখিছে? উফ 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 উফ, জোৰ মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতে কহুৱাব ন এবাৰ লৈ চুই যোৱা। এই চাওক না পাহাৰ, উফ 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 कितना सुंदर ए हंसी वादिया ए खुला आसमा। বিৰাট ধুনীয়া বিৰাট ধুনীয়া বিৰাট ধুনীয়া। এয়া চাওক এয়া চাওক, মই ধুনীয়াকৈ বেক কেমেৰা কৰি দেখুৱাই আছোঁ। চাওক হা, মই ছানগ্লাছযোৰ খুলি লৈছোঁ। ইচ 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 ইচ, এখন মায়াবিনী সপোনৰ নগৰী এনেকুৱা জেগাত ভবাই নাছিলে আহিম বুলি কয়। চিৰিয়াছলি আপোনালোকে আহক, একেবাৰে হাম্বল ৰিকুৱেষ্ট কৰিছোঁ, উজনি অসমলৈ আহক, আহি পেলাই জেগাবোৰ চাওক। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ইয়াৰ চিনাৰী আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক মেঘনা বড়োৰ লগত। চাই থাকক, ফূৰ্তি কৰক দেই, এনজয় কৰক। চুইংগামটো পেলাই লৈছোঁ। চাওক মই ইমান দূৰ আহিছোঁ, মই নিজেও ফূৰ্তি কৰিবলৈ আহিছোঁ আৰু ভিডিঅ' বনাইছোঁ। ইমান ধুনীয়া প্লেচ, মই নিজেও ফূৰ্তি কৰিম বুলিকে আহিছোঁ আৰু আপোনালোককো লৈ আহিছোঁ, কাৰণ আপোনালোকে ফূৰ্তি কৰক দেই। এনেই ভিডিঅ'টো চাই থাকিলে নহ'ব, কিন্তু মই যেনেকৈ এনজয় কৰি আছোঁ আপোনালোকে এনজয় কৰক। এনজয় কৰিবলৈ লৈ আহিছোঁ, এনজয় কৰক, দিল খুলি কৰক। জক 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 ৰেলগাড়ী যায়, মইনাহঁতে ডবাত উঠি পিৰিক পাৰাক চাই। দেখিছে ৰেলগাড়ী, বাপৰে বাপ ইমান দীঘল খাপ, মুখেদি ধোঁৱা ওলাই মানুহক গিলি থৈ যায়, কি হয় হা জনাব। চ' গাইজ ফটো শ্বুট হ'ল। ফটো দুখনমান উঠিছোঁ আৰু উঠিম এতিয়া দুখনমান, উঠি পেলাই ভালকৈ ভ্লগটো কৰিম হা। চ' ভালকৈ ভিডিঅ' বনাম। ফটো দুখনমান যিহেতু এতিয়া পোহৰে পোহৰে উঠি লওঁ, নহ'লে বেয়া হৈ যাব। এইখন হ'ল সৰুকৈ নদী, এতিয়া নদী পাৰ হ'ম। এইফালৰ পৰা হ'ব লাগিব চাগে, আহা এই ইফালৰ পৰাও পাৰি আহা। চ' এইখন হ'ল ডিমৌৰ সৰু নদী। গাড়ীখনটো এনেও আনিব পাৰা, সেইফালে দেখোন গাড়ী ৰাখিছে, সেই তাত দেখোন গাড়ী ৰাখিছে, সেই হোৱা চাওক না সূৰ্য অস্ত আৰু এই ইভিনিং টাইম, বিৰাট মনোমোহা দৃশ্য। আপোনালোকে আহিব কিন্তু দেই, আহিব কিন্তু দেই, একেবাৰে মই বাৰে বাৰে কৈছোঁ, প্লিজ আহিব আপোনালোকে, বহুত ফূৰ্তি কৰিব। চাওকচোন একেবাৰে ওচৰত ন পাহাৰখন, একেবাৰে ওচৰত, আৰু মিহি মিহিকৈ মৃদু বতাহ বলি আছে। আৰু সৌ তাত চাগে খেল খেলি আছে দেই, কিবা ফুটবল সেনেকৈ টাইপৰ কিবা খেলি আছে বোধহয়। মৃদু মৃদু বতাহ, চেষ্টা কৰি যোৱা মৃদু বতাহ হ'লা। চ' এইখন নদী আমি পাৰ হৈ যাম। চেণ্ডেলযোৰ থৈ লওঁ আৰু আপোনালোকে প্লিজ মোক কমেণ্টত ক'ব হা, কেনেকৈ লাগিছে ক'ব, জেগাবোৰ চাই প্লিজ ক'ব। আপোনালোকক কিন্তু বহুত ভাল ভাল জেগা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আৰু লকডাউনটোৱে একমাত্ৰ বেয়া কাৰণ, লকডাউনটোৰ কাৰণে জেগাবোৰ দেখুৱাব নহ'ল। মানে লকডাউনে বহুত বৰবাদ কৰি দিছে। মোৰ টাইপত নাই ন, হাতডাল বিষাই যায় একেবাৰে। চ' লকডাউনে মানে বৰবাদ কৰি দিছিলে। যিহেতু এতিয়া অলপ অলপ খুলিছে, সেইকাৰণে অলপ অলপকৈ দেখুৱাই আছোঁ। আৰু আপোনালোকে প্লিজ বেয়া নাপাব, বহুত দিনৰ পিছত ন ভিডিঅ' আপলোড কৰিছোঁ এনেদৰে, ফূৰ্তি কৰিছোঁ আপোনালোকৰ লগত। ফূৰ্তি কৰক, আপোনালোকে ফূৰ্তি কৰক হা, আপোনালোকে ফূৰ্তি কৰিলেই মোৰ বহুত ভাল লাগে। মই মানে মোৰ চেনেলটোত লাইক বেছি পাওঁ, কমেণ্ট বেছি পাওঁ, ছাবস্ক্ৰাইবাৰ বেছি বাঢ়ক, সেই বুলি নহয়। মই য'ত য'ত ঘূৰিছোঁ আৰু য'ত য'ত ঘূৰি ভাল পাওঁ সেইবোৰ জেগা আপোনালোকক দেখুৱাইছোঁ, আৰু মোৰ এটা মেমৰি, মোৰ এটা স্মৃতি ৰৈ যাব সেই ভিডিঅ'ত, মানে ইউটিউবত
চ' মোৰ কেতিয়াবা চাব মন গ'লে মই ধুনীয়াকৈ ইউটিউবটো খুলি পেলাই চাব পাৰিম সেইটো জেগাত এনেকৈ গৈছিলোঁ এনেকৈ ফূৰ্তি কৰিছিলোঁ হয়নে নহয় কওকচোন। চ' এতিয়া মোবাইলত ধৰিলোঁ ভিডিঅ' বনালোঁ ছেভ কৰিলোঁ ডিলিট হৈ গ'ল দেন ইউটিউব এতিয়া কৰিছোঁ যিহেতু ইউটিউবত থৈছোঁ ইউটিউবত ছেভ হৈ থাকিব। जिंदगी दो पल की जिंदगी दो पल की इंतजार कब तक हम करेंगे। बोला 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 फोटो उठो बोला। জাগৰু জাগৰু গাড়ী আহিছে গাড়ী গাড়ী কিনিঙে বান্ধি দিছে না খুৰা নহ'লে জংঘলত জংঘলত সোমালে গমেই নাপায় ৰাতিপুৱা তেতিয়া এবাৰ গৈ আছিলোঁ আমি লগতে এইখনে হ'ল ডিমৌ পিকনিক স্পট আৰু এতিয়া ইভিনিং হৈ গৈছে 6:30 হৈছে। ইমান ধুনীয়া লাগিছে নহয় আৰু গানটো যে গাইছে যে চেষ্টা কৰি যোৱা মৃদুবতা হ'লা পূৰা মিলি গৈছে। মই পূৰা ফূৰ্তি কৰিছোঁ পূৰা এনজয় কৰিছোঁ। সেই লকডাউনত যে থাকিলোঁ 20-25 দিনমান ঘৰৰ ভিতৰত সেই ফূৰ্তি মানে আজি আদায় কৰি লৈছোঁ। চ' আপোনালোকে মোৰ লগত ফূৰ্তি কৰিছে বুলি আশা ৰাখিছোঁ। ফূৰ্তি কৰক। মানুহৰ জীৱন কেইদিননো ন আজি আছে কালি নাই লাও ঠুকুৰা পানী নাই কচু পাতৰ পানী যেনেকৈ নুশুকায় মানুহৰ জীৱনত দুখো সেনেকৈ আঁতৰ নহয় কিন্তু সেই দুখৰ মাজতে মানুহে সুখ বিচাৰি ল'বই লাগে আৰু ফূৰ্তি কৰিব লাগে। এনেকুৱা আমেজিং প্লেচত নেচাৰেল বিউটি এনেকুৱা জেগাত আহিলে নহয় সঁচাকৈ মনটো বহুত ভাল লাগে। চ' এনেকুৱা প্লেচত আহিলে না মনটো বহুত ভাল লাগে মানে দুখ ভাগৰ কষ্ট চব পাহৰি যায় আৰু কি ধুনীয়া এটা মানে বতাহ বলিছে নহয় ইমান ধুনীয়া এটা ভাল লাগিছে মিহি মিহি বতাহ ধুনীয়াকৈ বলিছে। এতিয়া আমি গৈ আছোঁ আগলৈ সৌ পাহাৰলৈ আৰু এটা কেছ হ'ল কি আজি দিনতে অহা কথা ন কিন্তু দিনত নাহিলোঁ। দিনত একেবাৰে ওলাইছিলে ৰেডি কাপোৰ নাছিলে ভাল কাপোৰ নাছিলে আৰু ইফালে যেতিয়া মই আহোঁ কাপোৰ কিনোৱে এইবিলাক মোৰ নতুন কাপোৰ আজি এইটো আৰু এইটো নতুন কাপোৰ পিন্ধি ডাইৰেক্ট আহি গৈছোঁ ডিমৌ। আৰু কালিও আকৌ আহিম আমি কিন্তু কালি মই ভ্লগ নবনাওঁ কালি স্পেচিয়েলি আমি ফটো উঠিবলৈ আহিম। আজি ফটো মানে ইমান উঠা হৈছে কিন্তু মানে সেয়া আৰু সন্ধিয়া লাগি গ'ল ন চব এয়া চব সন্ধিয়া কি ধুনীয়া পৰিৱেশটো সন্ধিয়া লাগি গ'ল ন সেইকাৰণে ফটো মানে ভাল নাহিলে ফটো কোৱালিটি ভাল নাহিলে সেইকাৰণে ভিডিঅ'টো আজিয়ে কৰিম কালি আকৌ ফটো উঠিম লাগিলে নেক্সট ভিডিঅ'ত মই এইটো ভিডিঅ' যেতিয়ালৈকে এইটো ভিডিঅ' হয়তো আপলোড কৰোঁতে কালি পৰহি মানে চাগে আপলোড কৰিম নেকি চাওঁ। তো কালি যদি আমি আকৌ আহিলে বোলে ফটো যে উঠিম সেয়া ফটো এড কৰি দিম হা আপোনালোকে চাই থাকিব ফূৰ্তি কৰক কিন্তু দেই মই বাৰে কৈছোঁ ফূৰ্তি কৰক। লকডাউনৰ পিছত লৈ আনিছোঁ ইমান ধুনীয়া এটা জেগাত ফূৰ্তি কৰিব লাগে ফূৰ্তি কৰিব লাগে নে নাই গাইজ। এয়া সন্ধিয়াৰ পৰিৱেশ দেখিছেনে এয়া গৈ আছোঁ বহুত ধুনীয়া মানে বহুত এনজয় কৰিলোঁ আজি বহুত ভাল এটা দিন পাৰ কৰিলোঁ আপোনালোকৰ লগত আৰু সঁচাকৈ কমেণ্টত জনাব দেই কেনেকুৱা লাগিলে মোৰ লগত আহি। কেমেৰাটো এতিয়া ভালদৰে দেখা নাই বাৰু আৰু মই আছোঁ কেইদিনমান ট্ৰাই কৰিম আৰু ক'ত যাব পাৰোঁ। আৰু এটা বহুত ধুনীয়া প্লেচ আছে মই তাত লৈ যাম আৰু তাত এতিয়া যাবলৈ পাৰে জোক ধৰিছে নেকি চাওঁ বাৰু ভয় লাগে বিৰাট ভয় লাগে জোকলৈ নাই জোক ধৰা নাই। চ' আৰু এটা প্লেচ আছে তালৈ যাম আমি। চ'
সো গাইজ আদিবাসী গানৰ সোৱাদ লৈ লৈ গান শুনি শুনি এতিয়া মই ভিডিঅ'টো এণ্ডিং কৰোঁ কাৰণ কি কয় বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু বহুত দেৰি হ'ল আপোনালোকে নিশ্চয় কমেণ্টত জনাব যে কেনেকুৱা লাগিলে মোৰ লগত ডিমৌ ঘূৰি মেঘনা বড়োৰ লগত বহুত দিনৰ পিছত যিহেতু লকডাউনৰ পিছত মই কি কয় ভ্লগ আপলোড কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সঁচাকৈ ডিমৌ ঘূৰি ভাল পালে মোৰ লগত আৰু আশা কৰিছোঁ যাতে আপোনালোকক মই ভাল ভাল জেগা ঘূৰাবলৈ পাৰিম কণ্টেণ্ট যাতে মই ভাল ভাল কণ্টেণ্ট আনিব পাৰিম আৰু ভাল ভাল জেগা ঘূৰাব পাৰিম গানটো অকণমান চাউণ্ড কমাই দিওঁ আৰু ফাংচনত আদিবাসী গান যদি বজাই দিয়ে নহয় মই সঁচাকৈ ৰখিবই নোৱাৰোঁ বহুত ফূৰ্তি কৰিব মন আছে এতিয়া যিহেতু লকডাউন খুলিল মোৰ লগৰৰ লগত গৈ পেলাই মই ফূৰ্তি চূৰ্তি কৰিম বাৰু সেইবিলাক দেখুৱাই থাকিম এতিয়া যিহেতু লকডাউন খুলিয়ে দিলে মেঘনা বড়ো ব্লগত আপোনালোকে চাবলৈ পাবই নিশ্চয় আৰু মোৰ যোনটো লাষ্ট ব্লগ আছিলে ন যোনটো হল ভিডিঅ' আছিলে তাত দুজন মানে কৈছিলে যে কি কয় ট্ৰেভেলিং ভিডিঅ' লাগে চ' আজি তোমালোকৰ কাৰণে ট্ৰেভেলিং ভিডিঅ' আনি দিছোঁ স্পেচিয়েলি চাই ভাল পাবা তোমালোকে নিশ্চয় ভাল পাবা ৰঞ্জন তুমি সঁচাকৈ বহুত ভাল পাবা তুমি কমেণ্টত কৈছিলা তো চাবা আজি মোৰ ট্ৰেভেলিং ব্লগটো মানে ডিমৌৰ যোনটো এইটো ব্লগ চাবা আৰু এণ্ডিং বেছি দীঘলীয়া নকৰি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যিসকলে মেঘনা বড়োৰ ব্লগ নতুনকৈ চাই আছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা মই ষ্টাৰ্টিঙতে কৈছিলোঁ আৰু এণ্ডিঙতো কৈছোঁ তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন তোমালোকে অতি সহজতে পাবা আৰু চাব পাৰিবা ধুনীয়া ধুনীয়া ট্ৰেভেলিং ব্লগ আৰু তেজপুৰৰো বহুত ধুনীয়া ধুনীয়া আছে মানে ব্লগ বনাম তাত কাৰণ এতিয়া উজনিৰ অসমত আহিছোঁ যিহেতু উজনি অসমৰ মজা আপোনালোকে লওকচোন ময়ো মজা লওঁ আৰু নেক্সট অতি সোনকালকৈ মই এটা ব্লগ আপলোড কৰি মই যোৱাৰ প্লেনিং কৰি আছোঁ যাম সেইটো নেচাৰেল বিউটি হয় নেচাৰেল ব্লগ হ'ব চাই ভাল পাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এইটো কথা কৈয়ে মোৰ ব্লগটো এণ্ডিং কৰোঁ গুড নাইট গুজংহাৰ फिर मिलेंगे मेरे नए ब्लॉग में আকৌ লগ পাম মোৰ নতুন ব্লগত চ' বাই টেক কেয়াৰ গাইজ গুজংহাৰ শুভৰাত্ৰি